বন্ধুসকল আধাৰ কাৰ্ডৰ ফালৰ পৰা এটা নতুন এটা আপডেট আহিছে। এতিয়া আপোনালোকে কোনো দোকানত যাব নালাগে আপোনালোকে আধাৰ কাৰ্ডৰ PVC কাৰ্ড বনাবলৈ বা আধাৰ কাৰ্ডৰ প্ৰিন্ট আউট উলাবলৈ। কিয় কাৰণ এতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত আপোনালোকক PVC কাৰ্ড প্ৰভাইড কৰা হৈছে। এইটোৰ কাৰণে আপোনালোকে মুঠে 50 টকা দিলে আপোনালোকৰ প্লাষ্টিক কাৰ্ড মানে PVC কাৰ্ড বুলি কোৱা হয় প্লাষ্টিক কাৰ্ডখন আপোনাৰ ঘৰৰ পোষ্টেল এড্ৰেছত আহি পাব। তে এই প্ৰসেসটো কেনেকৈ কি কৰিব লাগে মই আপোনালোকক ভিডিঅ'ত ভালকৈ বুজাম। তে ভিডিঅ'টো সম্পূৰ্ণ চাব। তে প্ৰথমতে আপোনালোকৰ কম্পিউটাৰ বা মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। তাতে আপোনালোকে লিখিব UIDAI। এইটো লিখাৰ পাছত যোনটো প্ৰথম ৱেবছাইট আহিব সেইটোতে আপোনালোকে ক্লিক কৰিলে এইটো পেজটো ওপেন হ'ব। এই পেজটো ওপেন হোৱাৰ পাছত আপোনালোকে দেখিব যে এই কৰ্নাৰ ফালে লেফট সাইডে লিখা আছে মাই আধাৰ বুলি লিখা আছে। ইয়াতে আপোনালোকে ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এটা মেনু আহিব। ইয়াৰে তলৰ ফালে লিখা আছে চাব অৰ্ডাৰ আধাৰ PVC কাৰ্ড বুলি লিখা আছে। অৰ্ডাৰ আধাৰ PVC কাৰ্ড বুলি লিখা আছে ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে এটা নতুন এটা উইন্ডো ওপেন হ'ব। তাৰ পাছত ইয়াতে আপুনি আধাৰ নাম্বাৰটো ইয়াতে দিব লাগিব। ইয়াত আধাৰ নাম্বাৰ কেনেকৈ ওলাই তাৰে ওপৰত মই এটা অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ। তাৰে লিংকটো মই ডেসক্ৰিপশ্যনত দি দিম কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ওলাব লাগে। তে আধাৰ নাম্বাৰটো চাওক মই দেখাইছোঁ কোনটো আধাৰ নাম্বাৰ বুলি কোৱা হয়। এইখন যেনেকৈ আধাৰ কাৰ্ড ইয়াৰ তলৰ যোনটো আছে এইটো হৈছে আধাৰ নাম্বাৰ হয়। এই নাম্বাৰটো আপোনালোকে কি কৰিব সেই নাম্বাৰটো আপোনালোকে আধাৰ নাম্বাৰ হয় আৰু হেতুকে ইয়াতে লিখিলে হ'ল। ইয়াত লিখাৰ পাছত আপোনালোকৰ তলৰ ফালে লিখা আছে চাওক এইটো কেপশন বুলি কোৱা হয়। এইটো এতিয়া মোৰ তাত দেখাই আছে যি আপোনালোকৰ তাতে বেলেগ কিবাও আহিব পাৰে। তে আপোনালোকৰ কম্পিউটাৰ বা মোবাইলত যি দেখায় সেইটোৱে টাইপ কৰিব। তাৰ পাছত আপোনালোকে ইয়াতে লিখা আছে চাওক আপোনাৰ যদি মোবাইল নাম্বাৰ ৰেজিষ্টাৰ নাম্বাৰটো আপোনাৰ লগত আছে তে ইয়াতে ক্লিক কৰিব। যদি নাই তেনেহ'লে আপোনালোকে ইয়াতে বেলেগ নাম্বাৰ দিব পাৰে। তাৰ পাছত দিয়াৰ পাছত কি হ'ব যোনটো নাম্বাৰ আপোনালোকে দিব ইয়াতে তাতে এটা OTP আহিব। সেই OTPটো আপোনালোকে ইয়াতে লিখিলে হ'ল। লিখাৰ পাছত আপোনালোকে ইয়াতে সাবমিটত ক্লিক কৰিলে হ'ল। সাবমিটত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এটা নতুনকৈ এটা উইন্ডো ওপেন হ'ব। ইয়াতে আপোনাৰ ডিটেইলছবোৰ আহি যাব। যদি আপোনালোকৰ ডিটেইলছবোৰ কাৰেক্ট থাকে তেনেহ'লে আপোনালোকে ইয়াতে মেক পেমেণ্ট অপশ্যনত ক্লিক কৰিলে হ'ল। তে এতিয়া পেমেণ্টটো আপোনালোকক ATMৰ থ্ৰুদি কেনেকৈ পেমেণ্ট কৰা হয় মই আজি দেখাম। ইয়াতে লিখা আছে চাওক কাৰ্ড পেমেণ্ট। আপোনালোকে কি কৰিব আপোনালোকে ATMৰ ওপৰত কেইটামান নাম্বাৰ থাকে সেই নাম্বাৰকেইটা আপোনালোকে চাব আৰু সেই নাম্বাৰকেইটা ইয়াতে আপোনালোকে লিখি দিব। যেনেকৈ চাওক এইখন ATMৰ এই নাম্বাৰকেইটা আছে ইয়াতে মই এতিয়া শ্ব' নকৰোঁ। এই নাম্বাৰকেইটা যি থাকে আপোনালোকে ইয়াতে লিখি দিব। লিখাৰ পাছত ইয়াতে তলৰ ফালে লিখা আছে এক্সপায়াৰী বুলি লিখা আছে চাওক এইটো বস্তু হৈছে এক্সপায়াৰী। ইয়াতে যি লিখা থাকে আপোনালোকে সেই সেম ইয়াতে লিখি দিব। আৰু ইয়াতে CVV লিখা আছে যে এইটো হৈছে ATMৰ পাছফালে এই তিনিটা নাম্বাৰ থাকে যে এইটো হৈছে CVV আৰু ইয়াতে হৈছে আপোনাৰ নামটো লিখিব। ATM কাৰ্ডখনত যাৰ হয় তাৰে নামটো ইয়াতে লিখি পেলাই প্ৰচেছটো পেড লিখিব। ইয়াতে প্ৰচেছত টিপাৰ পাছত আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰত এটা OTP আহিব। সেই OTP যদি আপোনালোকে ইয়াতে দিয়ে আৰু পেমেণ্ট কৰি দিয়ে সাবমিট কৰাৰ পাছত আপোনালোকৰ বেংকৰ একাউণ্টৰ পৰা এইটো 50 rupees এমাউণ্ট হয় এইটো 50 rupeesটো আপোনালোকৰ কাটিব। তাৰ পাছত আপোনালোকৰ যোনটো পোষ্টেল এড্ৰেছ আছে তাতে আপোনালোকৰ এই আধাৰৰ PVC কাৰ্ডখন আহিব। যেনেকৈ চাওক এইটো এতিয়া মই OTPটো ইয়াতে সাবমিট কৰাৰ লগে লগে মই আধাৰত মানে PVC কাৰ্ড বনোৱাৰ কাৰণে মই পেমেণ্ট কৰিলোঁ। এইটো হৈছে 50 rupeesৰ এমাউণ্ট হয়। আপোনালোকে দোকানত যদি কৰিব যায় কিছুমানে 100 টকা লয় কিছুমানে বেছি লয় কিছুমানে কম লয় সেইটো। কিন্তু এইটো যোনটো আপোনালোকৰ চাওক 50 rupeesত যোনটো গভৰ্ণমেণ্টৰ ফালৰ পৰা দিব এইটো কাৰ্ডখন সকলো জেগাতে ভেলিড হ'ব। এতিয়া গভৰ্ণমেণ্টে ৰুল কৰিছে দোকানৰ পৰা যিবোৰ আপোনালোকে আধাৰ কাৰ্ড ওলাই সেইটো মানে ভেলিড হিচাপে নামানে। আপোনালোকে যোনটো ইয়াৰ পৰা অৰ্ডাৰ কৰিব সেইটো সকলো জেগাতে কাম কৰিব। তে সেইকাৰণে আপোনালোকে নিজে অৰ্ডাৰ কৰক। অনলাইন কেনেকৈ অৰ্ডাৰ কৰে মই দেখাইছোঁ ভিডিঅ'টোত। আৰু ইয়াতে যোনটো স্লিপ আছে এইখন হৈছে আপোনালোকে ডাউনলোড কৰাই ল'ব। ইয়াতে ডাউনলোড কেনেকৈ কৰে চাওক ইয়াতে যদি ক্লিক কৰি দিয়ে এই ৰিচিপ্টখন আপোনালোকৰ ডাউনলোড হৈ যাব। আৰু আপোনালোকৰ যোনটো এড্ৰেছ থাকে আধাৰত দিয়া সেই এড্ৰেছত এইখন PVC কাৰ্ড স্পীড পোষ্টত আপোনালোকৰ 7 দিন বা 10 দিনৰ ভিতৰতে আপোনালোকে পাই যাব। যদি ভিডিঅ'টো ভাল লাগিছে তে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।